हेलो बंधुসকল কি খবৰ আপোনালোকৰ সকলোৰে ভাল চাগে আমি আছো আজি নতুন ভিডিও এটা হেড কৰিব কাৰণে আমাৰ অলপ দিনৰ আগতে বেছি দিন হোৱা নাই আমাৰ গাঁও পঞ্চায়তৰ ইলেকশ্যনটো হৈ গৈছিল আপোনালোকৰ গম পাইছে চাগে তাত এতিয়া মই জাস্ট ইন্টাৰভিউ এটা লৈছিলোঁ মই ভিডিওটো আপলোড কৰা অলপ লেট হৈ গ'ল আপোনালোকক ক্ষমা বিচাৰিছোঁ তো ইন্টাৰভিউ এটা লৈছিলোঁ গাঁও পঞ্চায়তৰ যিজন মেম্বাৰ আছিল ৱাৰ্ড মেম্বাৰ তেওঁ আমাৰ ৰুণ্ডা সাজিদ আহমেদ অৰিজিনেল মানে যি নাম হয় তেওঁৰ সাজিদ আহমেদ তেওঁ এটা জাষ্ট ইণ্টাৰভিউ এটা লৈছিলোঁ আপোনাৰ আমাৰ গাঁওখনক লৈ আৰু গাঁওখনৰ যিবোৰ আপোনাৰ ডেভেলপমেণ্ট উন্নতিৰ কাৰণে আৰু গাঁওখনৰ কিছু মানে আপোনাৰ বিকাশৰ কাৰণে বা আপোনাৰ হেৰিৰ কাৰণে এনেকৈ কাৰণে জাষ্ট ইণ্টাৰভিউ এটা লৈছিলোঁ এইটো যিখিনি প্ৰব্লেম হৈ আছে মানে সমস্যা হৈছে সেই হেতুকে বন্ধুসকল বৰ্তমান এই অঞ্চলৰ যিবোৰ সমস্যা হৈ আছে ৰাস্তা ঘাট আদি কৰি আপোনাৰ ষ্ট্ৰীট লাইট সেনেকৈ সেই প্ৰব্লেমসমূহ কেনেকৈ সমাধান কৰিব লাগিব তেওঁৰ লগত আমি আলোচনা কৰিছিলোঁ ঠিক আছে সেই আলোচনাখিনি মানে ইণ্টাৰভিউ এটা কথা পাতিছিলোঁ কথোপকথন সেই ইণ্টাৰভিউটোৰ মাজলৈ আমি যাওঁ ঠিক আছে লগ পাম হেল্ল' বন্ধুসকল কি খবৰ আপোনালোকৰ সকলোৰে ভাল চাগে আজি আমাৰ ইলেকশ্যনৰ ৰিজাল্ট দিলে যিহেতু আমাৰ ইলেকশ্যনত যিজনে উঠিছিলে আমাৰ ৰুণকা সাজিদ আহমেদ তেওঁৰ ঘৰত আমি উপস্থিত আছোঁ আমি তেওঁৰ ইণ্টাৰভিউ এটা লৈ লওঁ জাষ্ট থুলমূলভাৱে আৰু তেনেকৈ একো নহয় গাঁওখনলৈ যি উন্নতি হ'ব বা উন্নতি কৰিব ডেভেলপ হ'ব তাৰ বিষয়ে কিছু কথা আমি আপোনালোকক জনাই দিম ঠিক আছে ব্লগ বন্ধুসকল তেনেকৈ একো পলিটিক্স নহয় জাষ্ট ডেভেলপমেণ্টৰ কাৰণে ঠিক আছে ব্লগ ভিতৰলৈ যাওঁ আমি মানুহ বহুত আছে ইয়াত আমি এতিয়া আছোঁ আমাৰ ৰুণকা ঘৰত মানে আমি নিক নেম ৰুণকা কওক হয় নামটো কৈ দিব মোৰ নাম সাজিদ আহমেদ উৰ্ফে ৰুণ মই আমাৰ ডিব্ৰুগড় 88 নং বিধানসভা সমষ্টিৰ অন্তৰ্গত 8 নং বিহিয়াচিতে ৱাৰ্ডৰ আমাৰ লালুকা গাঁও আৰু ৰামনগৰ এই দুটা অঞ্চলৰ ৰাইজে মোক পঞ্চায়ত নিৰ্বাচনত তেওঁলোকৰ এইবাৰ মন খুলি আমাৰ যি এটা কংগ্ৰেছৰ দুৰ্গ বুলি কৈছিলে আমাৰ স্বাধীনতাৰ পিছৰ পৰাই সেই দুৰ্গটো আজি ভংগ হৈছে বুলি মই মোৰ লগতে আমাৰ ৰাইজেও দেখিছে আৰু মই ৰাইজৰ ওপৰত এইটো এটা সন্তুষ্ট হৈছোঁ যে ৰাইজে নিৰ্বাচনৰ দিনাখন দলে বলে গৈ মোক জিকাম বুলিও হয়তো নিৰ্বাচন তেওঁলোকে ভোটদান কৰিছেগৈ আৰু আজি সেই অন্তিম দিনত মই আজি উপস্থিত হৈছোঁ আৰু এই দিনতেই আজি যি ৰিজাল্ট ওলাইছে মই উইনাৰ বুলি ওলাইছোঁ মই বৃহৎ ভোটত জয়যুক্ত হৈছোঁ আৰু ঠিক তেনেকেই যিদৰে নিৰ্বাচন দি ভোটদান কৰিছিলেগৈ ৰাইজেও ঠিক আজি সেইদৰেই মোৰ ঘৰত মোৰ খবৰ ল'বলৈ আহিছে তেওঁলোকেও বহুত আনন্দেৰে আহিছে যে এইবাৰ সঠিক এজন আমাৰ যোগ্য এজন ৱাৰ্ড সদস্য আমি পাইছোঁ আৰু নিশ্চয় হয়তো এই ৱাৰ্ড সদস্যজনে আমাৰ যিবিলাক আমাৰ আধৰুৱা কাম ৰৈ গৈছে বা যিকোনো ধৰণৰ চৰকাৰৰ আঁচনি আমাক অন্তৰ্ভুক্ত কৰাব বুলি তেওঁলোকৰ আশা সেই আশা মনত লৈ তেওঁলোকে আজি মোক মাত্ৰ কৰাইছে ময়ো সেই মাত্ৰ আনন্দিত আৰু মই ৰাইজৰ পৰা বহুত সহায় সহযোগিতা পাইছোঁ আৰু মোৰ সকলো ভোটাৰ ৰাইজলৈ মোৰ ফালৰ পৰা পুনৰ মই ধন্যবাদ জনাইছোঁ ঠিক আছে বাৰু যোনদিনাখন ভোটদান হৈছিলে সেইদিনাখন মানে আপোনাৰ বহুত ৰ'দ দিছিলে মানে ৰ'দটো বেছি সেইকাৰণে বহুত দীঘল লাইন আৰু 3.5 ঘণ্টা 4 ঘণ্টাৰ ওচৰা ৰখি যিসকল কেণ্ডিডেট ভোটাৰ তেওঁলোকে ভোট দিছিলে এই বিষয়ে আপুনি কিবা ক'ব নেকি হয় সেইদিনাখন বৰ প্ৰখৰ ৰ'দ আছিলে তথাপিতো ৰাইজে মানে কি তেওঁলোকৰ মনৰ যি এটা আশা আছিলে এটা মানে মনৰ দৃঢ় বিশ্বাস হৈ গৈছিলে সেই বিশ্বাসটো তেওঁলোকে নেহেৰুৱালে মই দেখা মানে মোৰ পৰিলক্ষিত হৈছিলে যে ৰাইজৰ মনত এনেকুৱা এটা ভাৱ লৈ আহিছে মই ভাবিছিলোঁ হয়তো আজি এই ৰাইজ মোৰ কাৰণেই আহিছে মই আজিৰ দিনটোত যেতিয়া মই মানে অৱতীৰ্ণ হ'লোঁ যে আজি মই এনেকুৱা এটা মানে উত্তীৰ্ণ হৈছোঁ মানে উত্তীৰ্ণ বুলিয়ে ক'বলগীয়া হৈছে যে এই নিৰ্বাচনত মই জয়ী হৈছোঁ যে তেওঁলোকৰ সেই মনৰ ভাৱধাৰা মই তেতিয়াই অনুভৱ কৰিব পাৰিছিলোঁ আৰু সেই অনুভৱৰ ফল আজি মই পাইছোঁ যে ৰাইজে সঁচাকৈ বহুত কষ্টৰে 3-4 ঘণ্টা বা তেনেকৈ খাৰা হৈও ৰাইজে বৰ কষ্টৰে মোক ভোটদান কৰি আজি মোক জয়যুক্ত কৰাইছে আপোনাৰ লগত সহযোগিতা কৰা প্ৰাৰ্থীসকল এনেই অকণমান কৈ দিলে ভাল হয় সেই বিষয়ে মানে মোৰ লগতো এনেকৈ নিৰ্বাচনৰ ক্ষেত্ৰত বহুত প্ৰাৰ্থীয়ে মহিলা বা পুৰুষ উভয়েই সহযোগিতা কৰিছিলে সহায় সহযোগিতা কৰিছিলে তথাপি মই একেবাৰে নাম ল'বলগীয়া মোৰ সহকৰ্মী দুজন আছে এজন আমাৰ মজিদুৰ ৰহমান ৰাজীৱ তেওঁ আমাৰ মণ্ডলৰ মাইনৰিটি মৰ্চাৰ তেওঁ সভাপতি আৰু আমাৰ 16 নং বুথৰ
সভাপতি আমাৰ ইমৰান আহমেদ ৰুঞ্জুন, সেই দুজনক 14 নম্বৰ বুথৰ বুথ সভাপতি ইমৰান আহমেদ, তেওঁলোকক মই শলাগ লৈছোঁ আৰু তেওঁলোকক মই ধন্যবাদ জনাইছোঁ। আৰু তেওঁলোকৰ পৰা মই এইটোও আশা কৰিছোঁ, বাকী যি মোৰ কাৰ্যকাল চলাই যাম তেওঁলোকৰ পূৰ্ণ সহায় সহযোগিতা পাম বুলি মোৰ আশা। আৰু এই গাঁওখনৰ মানে এতিয়া বৰ্তমানতো বহুতো পিছ পৰি আছে, মোৰ ক্ষেত্ৰত মানে মোৰ মতে বহুতো পিছ পৰি আছে। এই বিষয়ে কিবা ক'ব নেকি আপুনি? মই ক'ম বাৰু কি পিছ পৰি আছে বৰ্তমান, আপোনাৰ জ্ঞান ধাৰণা কি বা? হয়, আমাৰ পিছ পৰি থকাৰ কাৰণ এনেকুৱাও হ'ব পাৰে যে কাৰণ এটা কথা আছে, চৰকাৰে যিধৰণে মানে ৰাজ্যখন চলায় বা জিলাখন চলায় বা পঞ্চায়তটো চলায়, ঠিক সেইদৰে চৰকাৰে হয়তো তেনেকুৱা ধৰণৰ ফল আমাৰ ইয়াৰ পৰা হয়তো হোৱা নাছিলে। মই এইটো এটা আশা, আজি যেতিয়া এনেকুৱা এটা ফল আমাৰ ভোটাৰ ৰাইজে মোৰ যোগেদি চৰকাৰক দিছে, এতিয়া নিশ্চয় মই আশা কৰোঁ যে আমাৰ ৰাইজৰ যিবিলাক অলপ মানে প্ৰয়োজনীয় বস্তু আছিলে, যেনেকৈ ৰাস্তা ঘাট, সেইবিলাক হয়তো নিশ্চয় পূৰণ কৰিব বুলি মোৰ এটা আশা। ঠিক আছে, ডিব্ৰুগড়ৰ ভিতৰত আপোনাৰ ডিব্ৰুগড় টাউনৰ পৰা আপোনাৰ আমাৰ ইয়াৰ পৰা খুব বেছি 5 মিনিটত পাই যায়। ঠিক আছে, নেশ্যনেল হাইৱে একদম কিনাৰতে আছে। হয়, অলপ আগতে মানে বেছি দিন হোৱা নাই, কিছুদিনৰ পূৰ্বেই এটা এক্সিডেণ্ট হৈ মানুহ ঢুকাল বা তেনেকৈ এক্সিডেণ্ট হৈ থাকে। ঠিক আছে, তো এক্সিডেণ্টৰ কাৰণে স্পীড ব্ৰেকাৰ এটা দিম বুলি কৈছিল, কিন্তু এতিয়ালৈকে স্পীড ব্ৰেকাৰৰ আগো নাই গুৰিও নাই, একো মানে উংখাম হোৱা নাই। এই বিষয়ে কিবা ক'ব নেকি? গম পায় নেকি আপুনি এই বিষয়ে কিবা? মই তেনেকুৱা বিষয়লৈ তেনেকুৱা মই অৱগত নহয়, তথাপিও যদি আপুনি মোক এই বিষয়লৈ অৱগত কৰিছে, মই তেতিয়াহ'লে মই ৰিচেণ্টলি এটা লাইভ আহিছিলোঁ, লাইভত আমাৰ ভিডিঅ' এটা মানে দিছিলোঁ, সেই ভিডিঅ'টোত আমি ভিডিঅ'টোৰ যোগেদি দিছিলোঁ, কিন্তু তাত এটা কমেণ্ট আহিছিল যে 2 এদিনৰ ভিতৰতে ব্ৰেকাৰটো দি দিব, অলৰেডি পুলিচ বা প্ৰশাসনে চাই গ'ল। ঠিক আছে, কিন্তু এতিয়ালৈকে দিয়াই নাই। ঠিক আছে, মইতো এই বিষয়লৈ অৱগত নহয়, তথাপিও মই আপোনাৰ যোগেদি যেতিয়া জানিব পাৰিছোঁ, তেতিয়াহ'লে আমাৰ বিধায়ক মহোদয় আছে, বিধায়ক মহোদয়ৰ লগত আমি আলোচনা কৰিম, তেওঁ কি প্ৰকাৰে এইটো আমাক সুবিধা ৰাইজক কৰি দিব পাৰে। যদি কৰি দিয়া ৰাইজে নিশ্চয় ভাল হ'ব। ঠিক আছে, এতিয়া শেষলৈ আহোঁ আৰু সামৰণি মাৰিব লাগিব। এতিয়া বৰ্তমান লালুকা গাঁও আৰু জপৰা গাঁও মিডিলত এটা ষ্ট্ৰীট লাইট হ'ব লাগে, আৰু আমাৰ লালুকাৰ মছজিদৰ ফ্ৰণ্টতে এটা ষ্ট্ৰীট লাইট হ'ব লাগে যিহেতু, আৰু পৰাপক্ষত মানে আৰু এটা কবৰস্থানৰ ওচৰতো এটা হ'ব লাগে। মানে মই 3টা আপিল কৰিছোঁ, আৰু বাকী আপোনালোকে কি কয় এই বিষয়ে? ইতিমধ্যে মানে যিটো স্মাৰ্ট লাইট বুলি কয়, ডাঙৰ লাইটটো তাৰমানে তেনেকুৱা এটা মই 3টা এৰিয়াই কৈছোঁ আপোনাক দিছোঁ। মানে একেবাৰতে ধৰক হয়তো চৰকাৰে কিবা এটা বস্তু দিবলগীয়া হ'লেও একেবাৰতে ধৰক তেনেকুৱা এটা সেইটো হয়তো ধৰক অলপ হিউজ এমাউণ্টৰ বস্তু হয়। আমি সেইটো এটা আবেদন কৰি চাম, আবেদন কৰিম, আমি কথা পাতিম, তেওঁলোকে কি ধৰণে সুবিধা কৰি যদি এইটো কৰি দিব পাৰে, মই ভাবিম তেওঁলোকে যদি কৰি দিয়ে ৰাইজ নিশ্চয় উপকৃত হ'ব বুলি মোৰ আশা। আৰু এটা কথা আছিল, মই পাহৰি গৈছিলোঁ, আমাৰ ড্ৰেইনৰ কিনাৰত 2টা ৰাস্তা আছে, আৰু আপোনাৰ মছজিদৰ ৰাস্তাটো আধা বনোৱা আছে। জাষ্ট মানে এটা কথাটো কৈছোঁ, আৰু এইটো কবৰস্থানৰ ফ্ৰণ্টতো এটা ৰাস্তা আছে, এইটো গাঁৱৰে হয় যিহেতু। এই বিষয়ে কিবা ক'ব নেকি? 2টা ৰাস্তা ড্ৰেইনৰ কিনাৰে বনোৱা নাই কিন্তু এতিয়ালৈকে। হয়, ইতিমধ্যে আমাৰ মই ইয়াৰ ৰাস্তা নোহোৱাৰ কথাষাৰ হয়তো কৈ গৈছিলোঁ, তথাপিও আমাৰ যিটো ড্ৰেইন পাৰ আমাৰ সেইটো PWBত ধৰা হৈছে, আৰু হয়তো আমাৰ যেতিয়া পঞ্চায়তৰ আমি ভাৰ পাম বা আমি দায়িত্ব পাম, হয়তো তাৰ পিছত হয়তো এইটো PWBৰ থ্ৰুদি কৰা হ'ব। আৰু আমাৰ এই 5 বছৰত কৰিবলগীয়া যিবিলাক কাম আছে, ধৰক ৰাস্তা ঘাট যিবিলাক আছে, আমি এইবিলাক নিশ্চয় আমি পঞ্চায়তৰ যোগেদিয়ে কৰিব পাৰিম বুলি সেইটো এটা মই মানে ড্ৰেইনৰ কিনাৰ 2টা ৰাস্তা, এইটো ইমাৰ্জেঞ্চি, মানে এইটো কৰিব লাগে। যিহেতু আপোনাৰ আমি জাষ্ট ডে নাইট এখন খেলাইছিলোঁ, সৰু ডে নাইট, আপোনাক মাতিছিলোঁ, আপুনি নিশ্চয় জানে। সেই বেকাৰটেৰা ভঙা ৰাস্তাটোদি আপুনি গৈছে, তো আপোনাৰোতো অসুবিধা হ'ব পাৰে, বা সৰু ল'ৰা ছোৱালী কেঁচুৱা বা মেডিকেলৰ পেচেণ্ট মানে চিৰিয়াছ হ'লে আপোনাৰতো অসুবিধা হ'ব পাৰে, বা বেলেগৰো হ'ব পাৰে, যিহেতু আমাৰ গাঁৱৰ যিহেতু। তো সেই বিষয়ে আপুনিতো আপত্তিটো কৰিব পাৰে, দিয়ে নিদিয়ে পিছৰ কথা, আপত্তিটো কৰিব পাৰে। মানে আমি এটা আলোচনা কৰিছোঁ, আৰু মইতো আজি ৰিজাল্টটো দিছেহে, নহয় জানো? মই চাওঁ, মই যেতিয়া দায়িত্ব ভাৰ ল'ম, দায়িত্ব ভাৰ লৈ কেনেকৈ সুবিধা কৰিব পাৰোঁ, কেনেকৈ সুবিধা কৰিব পাৰোঁ, বা কি ধৰণে মই আগবাঢ়িলে এই কামকেইটা পূৰণ হ'ব, মই সেইখিনি যথেষ্ট চেষ্টা কৰিম। মানে এইটো আমাৰ
একদম ভিতৰৰ পৰা অনুৰোধ আমাৰ হৃদয়ৰ পৰা অনুৰোধ যে ৰাস্তাকেইটা এই দুটা ৰাস্তা বাকীটোতো কৰিবই বাৰু মই নিশ্চয় গম পাইছোঁ এই দুটা ৰাস্তা অতি সোনকালে যেন কৰি দিয়ে যিহেতু আপুনিও গৈছে ৰাস্তাটোত আমি এখন ডে নাইট খেলিছোঁ আপোনাকো নিমন্ত্ৰণ দিছিলোঁ আপুনিও গৈছিলে আগতীয়াকো গৈছে টাইমতো গৈছে আমি গৈছে বুলিয়ে কৈছোঁ আৰু জাষ্ট আমি চবকে নোৱাৰিলোঁ দুইজনক আমি মাতিছোঁ যিমানটো আমাৰ খাদ্য আমি যিমানটো পাৰোঁ গৈছোঁ সেই খেলখনৰ বিষয়ে আপোনালোকে আপোনাৰ মতামতটো কি আমি জনাব নেকি বাৰু যদি মানে বেয়া নাপায় হয় এই খেলখন খেলাইছিলে ময়ো গৈছিলোঁ উপভোগ কৰিছিলোঁ অলপ সময়ৰ কাৰণে হ'লেও কিন্তু হয় আৰু ৰাস্তা যদিও বেয়া আছিলে বহুত দৰ্শকে গৈ উপভোগ কৰিছিলে কিন্তু মই সেইটোৱে ক'লোঁ ৰাস্তাটোৰ বিষয়ে যিটো কৈছে খেলখনো ভাল খেলে হৈছিলে কিন্তু মই কৈছোঁ যে পুনৰ যেতিয়া মই দায়িত্বভাৰ পোৱাৰ পিছত আমাৰ কৰিবলগীয়া যিখিনি কাম আছে নিশ্চয় মই আলোচনা মাধ্যমেৰে মই আগবঢ়াই যাম বুলি মই এটা আশা দিছোঁ ঠিক আছে এতিয়া আমি ৰাজীৱ দা বিষয়লৈ আপুনি বহি থাকক ৰাজীৱ দা বিষয়লৈ আহোঁ দুজন অকণমান চাবি লওক কওক অকণমান ক্ল'জ হৈ দিয়ক আপোনাৰ মৰ্জি মানে এই যি ইলেকশ্যনৰ এইটো মানে সামৰি কিনে কিবা এটা কওক আৰু ইলেকশ্যনৰ কথাটো এনেকুৱা হৈছে আমাৰ যিটো 8 নং বিহিয়া চিতিয়া ৱাৰ্ড আমাৰ ডিমিনিশ্যনৰ পিছত প্ৰথম এইটো ৰামনগৰ আৰু লালুকাক লগাই যি 8 নম্বৰ বিহিয়া চিতিয়া ৱাৰ্ড এটা হ'ল সেই ৱাৰ্ডটোত আজি আমি বিজেপি আমাৰ সমৰ্থিত প্ৰাৰ্থী আমাৰ ছাজিদ আহমেদে বৃহৎ ভোটত জয়লাভ কৰিছে আৰু আমাৰ ৱাৰ্ডটোত কৰিবলগীয়া যথেষ্টখিনি কাম আছে গতিকে তেওঁ এতিয়া জিকিছেহে তেওঁ শপত গ্ৰহণৰ পিছত দায়িত্বভাৰ লোৱাৰ পিছত আমাৰ যিখিনি ৰাজহুৱা যিখিনি সমস্যাখিনি আছে ৰাজহুৱা সমস্যাখিনি আমি পঞ্চায়তৰ মজিয়াত আমি দাঙি ধৰিম গাঁও সভাত দাঙি ধৰিম আৰু নিশ্চয় আমাৰ যিখিনি সমস্যাখিনি আছে সমস্যাখিনি আমাৰ খুব সোনকালে সমাধা হ'ব বুলি আমি হেৰি কৰিম আশা কৰোঁ ধন্যবাদ ৰঞ্জনে এতিয়া শেষলৈ আপুনি কি অনুৰোধ কৰিব শেষ এণ্ডিং গাঁওখনৰ গোটা সামৰি কিনে কি মানে অনুৰোধ কৰিব গোটেই গাঁৱৰ ভোট দি দিছে আপোনাক ৰাইজৰ প্ৰতি আপোনাৰ কিবা অনুৰোধ নে এই বিষয়ে মানে ইম্পৰ্টেণ্ট অনুৰোধ মানে এটা অনুৰোধ থাকেতো আপোনাৰ ক'ব মোৰ ৰাইজৰ ওপৰত এটা মানে আজি বিশ্বাস জন্মিছে যে ৰাইজে মোক যিধৰণে ভোটদান কৰি জয়যুক্ত কৰালে আৰু ময়ো ৰাইজৰ ওপৰত এটা বিশ্বাস দিব বিচাৰিছোঁ যে মই দায়িত্বভাৰ লোৱাৰ পিছত আমাৰ যিবিলাক অসুবিধা আছে পঞ্চায়তৰ মজিয়াত গাঁও সভাৰ যোগেদি দাঙি ধৰিম আৰু মোৰো এটা আশা যে আমাৰ ৰাজ্যৰ অসুবিধাবিলাক সুবিধা কৰি দিব পাৰিম বুলি মই এটা আশা কৰিছোঁ সেইখিনিকে কৈ মই সামৰিছোঁ জয় আই অসম ধন্যবাদ ছাজিদ আহমেদ ন নামটো মনত হ'ব দেই নেক্সট ইলেকশ্যনত মানে লৈকে মনত হ'ব তাৰপিছততো মনত আহিয়ে যাব লাহে লাহে ঠিক আছে বন্ধুসকল আপোনালোকে নিশ্চয় গম পালি আমাৰ অঞ্চলৰ কি প্ৰব্লেম হৈছে কি হেৰি হৈছে এতিয়া অহা সময়ত আমি আপোনালোকৰ আগত দেখাম যে এই সমস্যাসমূহ কেনেদৰে সমাধান কৰিব পাৰি তেওঁতো আমাক আশ্বাস দিলে এইটো কৰিব লাগিব বা এনেকৈ আমি আপোনাৰ ওপৰ মহলত যিবোৰ ওপৰ আপোনাৰ মানে MLA আৰু আপোনাৰ মিনিষ্টাৰ বা যিও নহওক তেওঁলোকৰ লগত তেওঁ আলোচনা কৰিম বুলি আমাক আশ্বাস দিছে এতিয়া আমাৰ মেইন কথা হ'ল পৰৱৰ্তী পৰ্যায়ত আমি এয়া চকু দিব লাগিব যে এই সমস্যাখিনি আমাক সমাধান হ'ল নে নহ'ল সমাধান কেনেকৈ হ'ব এই হয়তোকে আপোনাৰ সেই সমাধান কৰিব লাগিব আৰু ভিডিঅ'টো কেনেকুৱা লাগিলে ক'ব লাইক কৰিব ছাবস্ক্ৰাইব কৰিব সকলোৱে কৰিব আজিলৈ আহোঁ জয় আই অসম ধন্যবাদ